হেল্ল' গাইজ ভিডিঅ'টো স্ক্ৰল কৰিব। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। প্ৰথম কথা, আপুনি যদি 12 বছৰ ওপৰ হয় দেন ইয়েছ বুলি কমেণ্ট কৰক। যদি এটা ভাল এণ্ড্ৰইড ফোন আছে আৰু ভাল নেটৱৰ্কৰ সুবিধা আছে দেন আপুনি মোৰ এই কথাকেইটাৰ কাৰণে ইলিজিবল। ভাল এণ্ড্ৰইড ফোন নাই বা আপোনাৰ ভাল নেটৱৰ্কৰ সুবিধা নাই, এই ৰিলছটো স্ক্ৰল কৰিব পাৰে বা কাটি দিব। আৰু আপুনি যদি ঘৰতে বহি মোবাইল চাই সময় কটাই আছে দেন আপুনি মোক ইয়েছ বুলি টাইপ কৰক। যে আপোনাক মই আজি এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে ক'ব গৈ আছোঁ য'ত আপুনি 2 ঘণ্টা সময় দি 8,000 টকাৰ পৰা 14,000 টকা ইনকাম কৰিব পাৰিব। আৰু আপুনি যদি 2 ঘণ্টাৰ পৰা বেছি সময় দিব বিচাৰে ইনকাম কৰিব পাৰিব 30,000 টকাৰ পৰা 40,000 টকা। তাত আপুনি বহুত টকা ইনভেষ্ট কৰিব। মই যোনটো প্লেটফৰ্মৰ বিষয়ে ক'ব গৈ আছোঁ সেইটো এটা চৰকাৰী ৰেজিষ্টাৰ্ড প্লেটফৰ্ম হয়। যি লাগে সকলো প্ৰফ মই দেখাম, আপুনি মোক খালি এটা কমেণ্ট কৰক যে মই ইণ্টাৰেষ্টেড হয় এইটো কথা বিষয়ে মই জানিব। আপুনি যিটো ৰিলছ চাই যদি সময় কটাই আছে তেন্তে মোৰ লগত কণ্টেক্ট কৰক। এই ৰিলছটোৰ তলত এটা কমেণ্ট কৰক ইয়েছ বুলি, আৰু মই ইনকাম কৰিব বিচাৰোঁ বুলি কমেণ্ট কৰক। তেতিয়া আপোনাক মই পিছৰখিনি আগবঢ়াই নিয়াত সহায় কৰিম।